আজি আমি উপস্থিত আছো মন্টু দাৰ ঘৰত। আজি এটা খুব ভাল খবৰ, আমাৰ মন্টু দাই আজি তৃতীয়টো গীত ৰিলিজ দিছে। আমাৰ মন্টু দাক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো। লোকেল হিৰো মন পৰক মন্টু। নমস্কাৰ, মই মনিল বৰুৱা। মোৰ এইটো 3 নম্বৰৰ গীত আজি মুক্তি দিলোঁ, আজি ৰিলিজ কৰিলোঁ। আপোনালোক সকলোৱে শুনিব, সকলোৱে ভাল পালে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, মোক জনাব গানটো কেনেকুৱা লাগিছে। সকলোৱে শুনিব বুলি আশা ৰাখিলোঁ। দিবলৈ আহিছে মন্টুক কি ক'বা তুমি? মনিল বৰুৱাই খুব সুন্দৰ গীত। এতিয়া ইতিমধ্যে আমি শুনিছোঁ, গীতটো খুব ভাল হৈছে। এজনী ধুনীয়া ছোৱালী গমতে ফুৰিছোঁ বিচাৰি, খুব ভাল গীত এটি। আপোনালোকে শুনিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, এইটোৱে ক'লোঁ। আৰু যাতে আৰু তেওঁলোক আগবাঢ়ি যাবলৈ আৰু আশীৰ্বাদ কৰিব। আৰু ৰিকুৱেণ্ট আছে আমাৰ লগত, আমাৰ ওচৰত আমাৰ ৰিকুৱেণ্ট আছে, তেওঁ শুভেচ্ছা দিবলৈ আহিছে। কি ক'ব? ঠিক আছে, নমস্কাৰ। সৰ্বপ্ৰথমে ভাইটি ইউটিউব চেনেলৰ দৰ্শকলৈ মই সেয়াবোৰ লগ যাছিলোঁ। আজি মোৰ ভাইটি প্লাছ বন্ধু হয় বৰ্ণিল বৰুৱা। খুব ধুনীয়া এটা গীত, তাৰ 3 নম্বৰ গীত। আৰু গীতটো এজনী ধুনীয়া ছোৱালী, খুব ধুনীয়া হৈছে গীতটো। আৰু গীতটো কথা সুনীত গগৈ, আৰু সুৰ কৰিছে তৰুণ তন্ময়দা, আৰু আপোনাৰ মিউজিক কৰিছে, সংগীত কৰিছে তৰুণ তন্ময়দা। আৰু ভাইটিয়ে খুব ধুনীয়া এজনী ছোৱালীক আমি বিচাৰি আছো। মই উলিয়াই আহিম এজনী ছোৱালী। এই ছোৱালীজনী উলিয়াই আহিম, ক'ত আছে নাজানো কিন্তু এতিয়ালৈকে বৰ্তমান। ঠিক আছে।